ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব তেতিয়া গম পাব মই ক'ত যাওঁ কি কৰোঁ আজি ভিডিঅ'টো এটা কথা কওঁ যে আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে Feels like I'm always waiting. I need you to come get me out of my head and into your arms tonight. ফাইনেলি আমি এতিয়া ঢলা-শদিয়া ব্ৰিজৰ ওপৰেদি গৈ আছোঁ এইয়া দলং পাই গ'লোহি আজি যিহেতু ছানডে আছিলে সেইটো কাৰণে বহুত বেছি পিকনিক খোৱা মানুহ দুয়োটা চাইডে ইমানেই বেছি মানুহ আপোনালোকে ভিডিঅ'টিত ভালকৈ ধৰিব পাৰিছে নাই নাজানো কিন্তু বহুত বেছি মানুহ আহিছে দুয়োটা চাইডে ইমানেই মানুহ নহয় গাড়ী পূৰা মানুহ পিকনিক খাবলৈ আজি আহিছে আপোনালোকক হ'লেও দেখুৱাইছোঁ আৰু আপোনালোকক যে কৈছিলোঁ নহয় পিকনিক খাবলৈ যে মানুহ আহিছে বুলি এইফালে চাওক ইমান বেছি মানুহ নহয় ধৰিব পাৰিছে নে নাজানো কিন্তু বহুত বেছি মানুহ চাওকচোন এইফালে আৰু এইফালে ৰাইট চাইডেও আছে বহুত বেছি মানুহ লেফ্ট চাইডতকৈ ৰাইট চাইডে বহুত বেছি মানুহ আছে গাড়ী পুৰা ভৰ্তি হৈ গৈছে ভিডিঅ'ৰ যোগেদি আজিৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাই থাকিব আপোনালোকক যে কৈছিলোঁ আমি এঠাইলৈ গৈ আছোঁ বুলি ক'ত গৈছিলোঁ এতিয়ালৈকে কোৱা নাছিলোঁ এতিয়া কৈ দিছোঁ আমি গৈ আছোঁ কাকপথাৰ আৰু কাকপথাৰত আমাৰ পেহী ঘৰ আছে ডাইৰেক্ট এতিয়া পেহী ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ মোৰ ভিডিঅ'টো আজি একেবাৰে শেষলৈকে চাব একেবাৰে শেষতহে আজি ৰাতি পৰিৱেশটো দেখা পাব একদম পুৰা ধামাকা হৈ যাব আৰু ৰাতি পৰিৱেশ মই আহি পাই গ'লোঁ পাই মেলি একদম একেবাৰে এতিয়া দোকানত বহি আছোঁ আপোনালোকে দেখি আছে দোকানৰ পৰা বহি এইফালে আমাৰ খাদ্য মন্ত্ৰী অকল খায়ে থাকে খাই পুৰা একদম বেলুনৰ নিচিনা ফুলি গৈছে খাই আছোঁ এয়া এইফালে আহ বেটা এইফালে আমাৰ নামটো কৈ দিয়া টিটত গগৈ আমি এতিয়া দোকান ৰখি আছোঁ যিহেতু সকাম আছে সেইটো কাৰণে অহা হ'ল আৰু বিশেষকৈ তাৰপিছত মই আপোনালোকক দেখুৱাম বাৰু সকামখন আৰু এইফালে আমাৰ পেহী ঘৰৰ পৰা উভতি আহোঁতে একদম পুৰা আন্ধাৰ হৈ গ'ল প্ৰায় 6:30 মানেই বাজি গ'ল I don't mean to make you wait, just the pressure's been getting heavy. I know if I fuck us up, we'll be overdone. You'll forget me. I'm feeling bad that I act this way, cause you let me. They call me king, but I know my queen will be there to check me. Last year, was running around 45th, looking for Soho. Last night was riding down Rodeo, looking for NoHo. It's crazy what can change in a year. Think that you know they'll go back and forth like a yo-yo. They live their life for the photos and see me, I'm acting solo, cause I'm afraid to commit. Now can you tell me how I'm different than him and him and তাৰ পৰা আহি পায়ে মই ডাইৰেক্ট আহি গ'লোঁ প্ৰগ্ৰেম চাবলৈ যিহেতু আমাৰ ইয়াত 4দিনীয়া কাৰ্যসূচী অধিৱেশন পাতিছিলে আজি লাষ্ট দিন আৰু লগৰবোৰৰ লগত অলপমান আজি ফূৰ্তি কৰিলোঁ আৰু আজি আমাৰ খুব বেছি মৰমৰ নীলাক্ষীবা আহিছে নীলাক্ষীবাৰ বিহু তালে চবে সকলোৱে নাচিলোঁ আৰু অকণমান ফূৰ্তি কৰিলোঁ আহি পাই তুমি এদিন কৰিবা আৰু এইফালে মঞ্চ নীলাক্ষীবাই গীত গাই আছে এফালে সকলো নাচাত ব্যস্ত খুব বেছি ঠাণ্ডা পৰিছে ইমানেই বেছি ঠাণ্ডা পৰিছে নহয় তথাপিও মানে প্ৰগ্ৰেম এৰি দিয়া নাই আৰু এনেদৰে সকলোৱে নাচি আছে গীতৰ তালে খুব বেছি ভাল লাগিলে চাই
জনাব দেই। এইদৰে অলপ টাইম ফূৰ্তি কৰিলোঁ আৰু তাৰপাছতে প্ৰায় 2টামানে বাজিলে প্ৰগ্ৰেম চাওঁতে আৰু বহুত বেছি ঠাণ্ডাও পৰিছে যিহেতু আৰু টোপনিও ধৰিলে, সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ আৰু চাই থাকিব ভিডিঅ'ত। আৰু এইটো হৈছে 7 তাৰিখৰ ভিডিঅ', যিহেতু 7 তাৰিখে আমাৰ ইয়াত জুবিন দা আহিছিলে, যিহেতু মই চাব নাহিলোঁ তথাপিতো আৰু ভিডিঅ' এটা আছিলে মোৰ ওচৰত, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ' ক্লিপ এটা লগাই দিছোঁ, চাই থাকিবচোন কেনেকুৱা পাই জনাব। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ। ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব।